অসমৰ কাশীপুৰী, দ্বাৰকা মথুৰাপুৰী, অসমৰ বৰপেটা ধাম। চাই যোৱা বাটৰুৱা, পৰাণ জোৰাই যোৱা, শুনি যোৱা হৰিগুণ নাম। অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ দৌল মহোৎসৱ অতি আড়ম্বৰপূৰ্ণ আৰু বহুল প্ৰচাৰিত। বৰপেটা সত্ৰৰ দৌল মহোৎসৱ বৰপেটা তথা অসমতে সীমাবদ্ধ নাথাকি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিদেশী পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পিছত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আটাই সত্ৰীয়া ৰীতি নীতিৰে পোনপ্ৰথমে দৌল মহোৎসৱ পালন কৰে। ফাগুন মাহৰ পূৰ্ণিমা তিথিত অথবা চত মাহত চন্দ্ৰৰ অৱস্থান অনুসৰি দৌল মহোৎসৱ উদযাপন কৰে। স্থানীয় ভাষাত ফাগুন মাহত পালন কৰা দৌলক ডেকা দেউল আৰু চত মাহত পালন কৰা দৌলক বুঢ়া দেউল বুলি কোৱা হয়। ডেকা দেউল 4 পৰা 5 দিন পৰ্যন্ত হয় আৰু বুঢ়া দেউল 3 দিনীয়াকৈ পালন কৰা হয়। দৌল মহোৎসৱৰ প্ৰথম দিনটোক গণ বোলা হয়। সেইদিনা সত্ৰৰ সন্মুখৰ চোতালত নল খাগৰি ইকৰা আদিৰে এটা ডাঙৰ মেজি সজায়। আবেলি সময়ত যথাৰীতিৰে দৌল গোবিন্দক নোৱাই ধুৱাই সত্ৰৰ পূব দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত এখন বৰ শৰাইত ৰখা হয়। তাৰ পিছত নিয়ম অনুসৰি মেজিটো জ্বলাই দিয়ে আৰু গায়ন বায়ন হলিগীতৰ দল আদিয়ে দৌল গোবিন্দক জ্বলন্ত মেজিৰ চাৰিওফালে 7 বাৰ ঘূৰাই দৌল গৃহত স্থাপন কৰে। ইয়াকে গোসাঁয়ে দৌলত উঠা বুলি কয়। দ্বিতীয় দিনা ভৰ দৌল। উষা বন্দনাৰ পিছত শংকৰী নীতি অনুযায়ী ঘোষাপদৰ লগতে উৰেষা বৰ্ণন আদি গোৱা হয়। ওজাপালি, ঢুলীয়া নৃত্য, কৃষ্ণ নৃত্য, হলিগীত, ভাওনা আদি বিভিন্ন কাৰ্যসূচী পুৱাৰ পৰা শেষ নিশালৈ চলি থাকে। শংখ, ঘণ্টা, দবাধ্বনি আদি মাংগলিক বাদ্যৰ শব্দৰে বৰপেটাৰ আকাশে বতাহে ধৰ্মীয়তাৰ বাতাবৰণ সৃষ্টি কৰি সমগ্ৰ বৰপেটা চহৰখন হৈ পৰে নৈসৰ্গিক সময়াপুৰী। ও হেঁপাহৰ ফাগুন দেউল মোৰ বুকুৰ আপোন, ও হেঁপাহৰ ফাগুন দেউল মোৰ বুকুৰ আপোন। নামি আহে ফাগুন পলাশৰ ডালৰ পৰা, থমকি ৰয় ফাগুন বৰপেটাৰ বুকুত। উতলা বৰপেটা আজি হলিগীতৰ সুৰে সুৰে মতলীয়া আজি ফাকুত। দৌল মহোৎসৱৰ শেষৰ দিনটোৱে হ'ল ফাকুৱা বা সুঁৱেৰী। চাৰিওফালে ঢোল তাল খোল মৃদংগ বাজে। বৰপেটা বৰধামে চৌদিশে ফাকু উৰে। ৰঙে ৰঙে সকলোৱে একাকাৰ হৈ পৰিছে। সমগ্ৰ জনতাই শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ আনন্দত মতলীয়া হৈ পৰিছে। ফাগু খেলে কৰুণাময় আনন্দ কুমাৰ, দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ। শ্ৰীকৃষ্ণৰ গুণগান গাই আজি মহাপ্ৰভু দৌল গোবিন্দক বৰপেটা সত্ৰৰ পৰা এখন সুসজ্জিত দোলাত তুলি বিশাল শোভাযাত্ৰাৰে ঘুনুচাবাৰীলৈ লৈ যোৱা হয়। যথাৰীতি সমাপ্ত হোৱাৰ পিছত মহাপ্ৰভু ঘূৰি আহি বৰপেটা সত্ৰৰ প্ৰৱেশ দ্বাৰ পালে এটা দলে 3ডাল বাঁহেৰে হেঙাৰ বান্ধি ধৰে। মহাপ্ৰভু দৌল এৰি গুনুচাৰ বাৰীলৈ যোৱাৰ খঙত লক্ষ্মী আইয়ে গৃহপ্ৰৱেশত বাধা দিয়া প্ৰবাদ অনুযায়ী লক্ষ্মী আইৰ ভকতসকলে বাঁহেৰে হেঙাৰ বান্ধি ধৰে। মহাপ্ৰভুৰ ভকতসকলে বাঁহ 3ডাল ভাঙি দৌল গোবিন্দক সত্ৰত প্ৰৱেশ কৰায়। চাৰিওফালে কেৱল কৃষ্ণ ভক্তিৰ মহা আনন্দৰ এই মহামিলন। প্ৰকৃতি পুৰুষ দুয়ৰ নিয়ন্ত মাধৱ, সমস্তৰ আত্মা হৰি পৰম বান্ধৱ। সত্ৰ প্ৰৱেশ কৰাই দোলাধাৰীসকলে দৌল গোবিন্দক কীৰ্তন ঘৰৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰাই ভাঁজঘৰৰ পূৰ্বৰ ঠাইত নিয়া হয় আৰু দৌল মহোৎসৱৰ সামৰণি পৰে। মহামিলনৰ এই পুণ্য পুৰা ভীতি দৌল উৎসৱৰ জয়ধ্বনি তাত সুৰে সুৰে মহাসুৰে বাজে যুগে যুগে।